বেয়াটো আকৌ কোনো দৰকাৰ নাই কিয় মাতিছিলি সেইটো ক তোক মই বিয়া কৰাম কি কলি তই মোক বিয়া কৰাম তোক কিয় পাইছে হা মোক একো পোৱা নাই মোক খালি এটা কিছু লাগে অ প্ৰথম দিনা হি কি কথা উলিয়ালে দেখিছ সেই কাৰণে মই বিয়া নহম বুলি কৈ থাকো সব মতা মানুহৰ এটাই ধান্দা কিছু এটা লাগে পোৱালি এটা লাগে কত লাজ নাই কিয়া কি কলি কেছ ভুলাবৰা এটা কি মোক 91টা লাগিব তোমাকে বিদিনা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল জানানে মোৰ সিদিনা হে পদুমৰ পাহি যে দেহা তোমাৰ ধুনীয়া তাকে লৈ সেইদিনা কৰিছিলো কল্পনা এ হনু বিদিনা এ সঁচা কথা কোৱা এ আছে নে কোনোবা তোমাৰ ভালে পোৱা ঐ আছে নে কোনোবা তোমাৰ ভালে পোৱা ঐ আজি মই বিৰিনা সঁচাই অকল সদিয়া বনৰ পশু পক্ষী মোৰেনো লগৰীয়া ঐ জীৱনে মোৰ এটা কথা জানা বন্ধুত্ব পৰিয়াল আৰু সময় এই তিনিটা বস্তু তুমি বিনা মূল্যত পাবা কিন্তু ইয়াৰ মূল্য তুমি তেতিয়া বুজি পাবা এই তিনিটা বস্তু যেতিয়া তুমি হেৰুৱাবা নিজৰ বুঢ়ী বনে ইয়ো বুঢ়ী এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলিবলৈ লাজ লগা নাই ঐ কাক বুঢ়ী বুলি কলি আপোনাকে কৈছো তহঁতেহে খেলিব নিদিয়া মই যাৰ লগতে নেখেলো সেইটো মোৰ কথা চকু দিব লাগে কিয় কথা সেইটোহে হ'ব দে তই খেলি থকা দেখিলে আমি চকু মুদি মুদিয়ে যাম হাতী ৰাজপথেৰে গৈ থাকিলে কুকুৰে ভুকিবই সেই বুলি কুকুৰক প্ৰত্যুত্তৰ দিবৰ বাবে হাতী উলটি নাযায় আপুনি বাৰু কথা কোৱা চিচিটিভি দেখিছেনে নিশ্চয় দেখিছে আপোনাৰ পৰিয়ালৰ কিছু সংখ্যক লোক আৰু প্ৰায় আমাৰ ওচৰ চুবুৰীয়াসকল একোটা বাৰু জীৱন্ত চিচিটিভি নহয়নে তোৰা মাই মঙল গ্ৰহৰ মাটি পতা ম্যাধিহে হোৱা নাই তোৰ বাপৰ ইমান টকা নে মঙল গ্ৰহত মাতি ল'ব পৰা হৈ গ'ল টিকটক বনাই আছো দেখা নাই নেকি মিছিকৈ মই নাহিবা ঘপকৈ মৰম বাঢ়ি যায় ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায় যিহে তোমাৰ চেহেৰা